তাড়াতাড়ি লাও র মাইনা হাতে বস্তুখিনি ভালো লাও মাইরবা হারিখান কত আছে বদ্রের সাথে না আলনাতে বা আলনাতে হ্যালো বিকাশ কত সা আমার বেতন দসা আর আমি যাই শুরু মায়ের হারিখান বেশি রাখাতে দেরি হল ও মাই কত কি হল কোক যা তই ও আমি নলবাড়ি যাও র আজি আমার বিজনেসের লোকেশন তো নলবাড়ি করছি আমার গাড়ি বানানো আমার পয়সা লাগে কিমান লাগে 50 টাকা মান দিলিও হ্যালো খুচরা নাই ও ভাই সরি দে মায়ের হাড়িখান বেশি রাখাতে দেরি হল বল বল এখন নয় বল আজি এনেও নলবাৰী প্ৰথম দিন সোনকালে গ'লে কালেকশ্যন ভাল হ'ব বল বল ও বসে ফোন করছিলে সুমান আমাক বলে কিবা আইডিয়া দিব ও কক লাগি যাবা দিছি এ আগৰ জায়গা নেকি ইনকে হবে হেন্দক নলবাৰীতে পঠাব লাগিব আজি মানে চলাই না আমাৰ ইয়াতে লোকেলত চলাই না বেপাৰ যদি কোনোবাই যদি ধৰাত পেলো তেতিয়াহ'লে ভালকে মৰিব লাগিব আজি অলপ বাইজত ফচাই দিম ৰ এনে আহে নাই ইমান দেৰি কৰিছে আজি বস আমি শুধু কি আইডিয়া আছে কক ইমান দেৰি কৰিছা ইনকে হ'ব বছ আমি সোনকালে কৈছিলো ইনকে নচলে নহয় কিন্তু ইনকে হ'ব আজি অলপ বেলেগত যাব লাগিব ৰ হ'ব যি হল দেৰিটো হ'লে তই মানে ভাগ ভাগ হোক টিম এটা চাই মানে দুটা টিম হোক আৰু বেলেগ বেলেগ জায়গাত যা কিন্তু দুটা মানে যা ট্ৰেইনত ভাল জায়গা এটা চাই আগে ড্ৰেছটো চেঞ্জ কৰিলো দুটামান যা ট্ৰেইনত নলবাৰীৰ পৰা কামাখ্যাক লাগি যা আৰু দুটা দোকানে যা দোকানে ঘূৰিবা ধুনা ভালকৈ কামখিনি কৰিবা দুটা ভাগে ল'বা ধুনা বাছ বুজিটো পালিয়ে কথা শুনি কামত লাগি যায় আজি প্ৰায় কামত লাগি যায় ধুনা চাবা যিটোকে ধুনা ঘৰত নাপাওঁ যি কাম কৰক ঘৰত নপৰাকৈ কামখিনি কৰিবা ভালকৈ কৰিবা ঘৰত কৰিলে কিন্তু বিপদ আছে ঘৰত পৰিলে বিপদ আছে বছ আমি ধৰাত নপৰো আমি যি দিম কোনে ধৰাত পৰিব ওকে যা তুন্দে এতিয়া গধূলিবিলাক কালেকশ্যনখিনি দিবি আৰু অলপ বেছি কালেকশ্যন কৰিবি নহ'লে বা দৰমহা আগত বেছিকৈ পাবি তুন্দে অলপ বেছি কালেকশ্যন কৰিলেহে বেছি পাবি দৰমহা তই এতিয়া যা তুন্দে ড্ৰেছখিনি চেঞ্জ কৰি ল'বি যা আৰু বছ যা ভালে যাওঁ কাম কৰা বাপ্পা ঐ কিনো গৰম দিছে ঘৰতো কায়ো নাথাকে তেতিয়াহ'লে গডৰেজৰ চাবি চাওঁতে লাগাই আছে ৰ'দটো যেইটা দিবা লাগে তেইটা নেদে একেদিন গোটাই সুখে পাৰলাক এতিয়া ৰাতি দিব বহিযান কি অৱস্থা কোধা তুমি আপনি আইছি আইছো ৰবা গডৰেজৰ চাবি কেনেকে লাগে থৈছ সিদিনা দেখা নাই কি ঘটনা ঘটছে আমাৰ মৌহলিত মাৰি থৈ গেছি মানুহ মাৰি কিনে ডকাই লৈ গেছি মাৰি থবা লাগে যি ঘটনা ঘটছি বাপৰে গৰম দিছি আৰু বাবাই খালাক নেকি ভাত বাবা ঘৰতে নাই ক'ত গেছি ক'বা বোলে বিজনেছৰ কামত গেছি কি বিজনেছ ক'বা নোৱাৰো মোক কৈ জনা দেখোন মই আকৌ কৈ নাজানো নহয় ক'ত কি কৰে এটা কথা ভাবছো ৰ'ব সিদিনা মই দেখা পাইছো মোৰ শাৰী তাৰপিছত লিপষ্টিক আইলাইনাৰ চব দেখোন নহয় হৈ থাকে কি আনিছে নেকি আজি আৰু দেখোন চুলি কেটলাও নাই ৰবা মোৰো এটা কথা হৈছে আমাৰ নদীৰ চবত আজি 3 দিন মান কাৰণে কিন্নাৰ আহি আছে আগতেতো আমাৰ কিন্নাৰ নাছিল এতিয়া কৰবা আহিছে মই ধৰিব পৰা নাই এতিয়া তোমাৰো চুলি নহয় যে শাৰী নহয় সেই কৰা নাইতো হ'বা পাৰে মোৰো হেনে আনে লাগছি
ৰ'বা তোমাক কিবা পইচা চইচা দিছি নেকি কালি সিদিনা মই কবাই পাৰি গৈছিলাম না সিদিনাৰ ফোন মতে আহি কিনে কৈছে কি 500 টকা খান দিছি দি কিনে কৈছে কি কিবা বোলে দৰমহা পাইছি কিহৰ কাম হচ্ছ না তুমি সোধা নাই নকয়ও নহয় কথাটো ভাবিবা লগা হৈছে আজি অলপ সি হাক আজত তাক অলপ চাবা লাগিব কি কাম কৰি আছে অলপমান বিচাৰ কৰিব লাগিব কাৰণ একেদিন বহুত কিবা কিবি হৈ আছে নটিছত এই উৎপল দোকানত সিদিনা মৃদুলৰ দোকানত মই মোবাইলটো ভাল কৰিব তাৰমানে নিজে দেখিছো এটা আৰু চলি আহিছে এইবাৰ কিনাৰ হৈ একদম চেম টু চেম আমাৰ ইয়াত দৰে কিন্তু হৈ না নহয় মই ধৰিব নোৱাৰিলো আৰু এতিয়া লাৰিও চাব নোৱাৰো না যদি সঁচাকে কিনাৰ আৰু পিছত ফাঁচি দিব কিবা তো আজি কি কৰে কি নকৰে আজি চাবা লাগিব সি আহাৰ পিছত কি সুধব আপুনি এতিয়া কাপোৰ খানি খুলি কিনে ভৰিয়াত খান ধৰক মই ভাত কেইটা মাৰো যাওঁ যাওঁ আজি ভাল কালেকশ্যন আহিছে ট্ৰেইনতে যাব লাগিব দেউতা আছে বাবা নেকি কি ৰূপ দুশ্যাদ হাও অ ৰা শুনাছো ঐ একচহি কি ৰূপ লৈছি কি হল লিপষ্টিক ফটাও তোমাৰ যি বস্তু কেলা নহয় ইয়ে নে তাৰমানে গম পোৱা গেল আজি বেগটোত চাও ৰ কি আছে এইগুলা হাও তাৰমানে তয়ে কৰি আছা আগলা সঁচাকৈ কি কৰি আছা আগলা আমাক ৰাজেশ খুৰাই কিন্নাৰ বাঢ়িছিল আৰু আমি যোনখিনি কালেকশ্যন কৰো তেওঁক দিম আৰু তেওঁ আমাক মাহে মাহে কিবা এটা দে দৰমহা চিষ্টেমত তই এগলা কৰি আছা কি কলাক বুলি কৰিবি নেকি এগলা তাক কবা লাগিব তাৰ ওচৰত এটা উচিত ব্যৱস্থা মই ল'ম যে যাম মই গাঁওবুঢ়াৰ ওচৰত যাই কিনে কবা লাগিব যোনটো কেলাহে কৰিবা দিছি এই বাইবে মৰি জনাই কিবা নহয় কিবা কৰি দিবেলা তোক কিনাৰ হবা গুণি দিছে তাৰ কথা মতে চব কৰা দি সন্মানীয় সুধীবৃন্দ সন্মানীয় গাঁওবাসী ৰাইজ আমাৰ গাঁৱৰ গাঁও প্ৰধান আজি এই আমাৰ মন্দিৰত এখন বিচাৰৰ বাবে বৈঠক আয়োজন কৰা হৈছে এই বৈঠকখনৰ আমাৰ আজি গাঁও প্ৰধানে তেখেতে বৈঠকখনত বিচাৰ কৰিব গতিকে তেখেতক আজিৰ বিচাৰখনৰ দায়িত্বটো অৰ্পণ কৰা হ'ল তেখেতে বৈঠকখন চলাই নিব প্ৰস্তাৱকক সমৰ্থন জনাই মই সভাখন চলাই দিয়াৰ কাৰণে আগবাঢ়িছোঁ আশা ৰাখিছোঁ সকলোৱে সহযোগ কৰিব কথাখিনি মই বহিয়ে কওঁ নে কি ৰাইজ এতিয়া হেৰি বিচাৰখন কি উদ্দেশ্যত পাতা গৈছে মিটিংখন কি উদ্দেশ্যত পাতা গৈছে আমাৰ প্ৰস্তাৱকে আয়োজকে সেই বিষয়ে দুআষাৰ ক'লে ভাল হ'ব সন্মানীয় গাঁও প্ৰধান আৰু মোৰ মৰমৰ গাঁওবাসী ৰাইজ মানে আজি মিটিংখন দিয়াৰ প্ৰথম মূল উদ্দেশ্যটো হৈছে ৰাজেশে আমাৰ গাঁৱৰ যিখিনি মানে মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডাৰী পাছ কৰি ঘৰতে বহি থকা ল'ৰাখিনি আছে তেওঁলোকক আমি ক'ৰবাত কিন্নৰ বনাইছে ক'ৰবাত মানে মগনীয়া কৰিছে তো তাৰ ওপৰত মানে এই বিচাৰখন দিছোঁ মানে মোৰ ল'ৰাটোক আজি 5 দিন ধৰি মামায়েকৰ ঘৰত থৈ দিছোঁ এই কাৰণে কাৰণ নহ'লে ৰাজেশে কিন্নৰ সদায় মানে ঘূৰাই ঘূৰাই আজি কোনোবা দিনাখনে মানে চকুত দিবতো তেনেকুৱা কৰি আছে কি মন্তব্য আগবঢ়াব কি কথা ক'ব ৰাজেশে আশা ক'লে ভাল হ'ব ৰাজেশৰ ফালৰ পৰা তো মানে কথাটো হ'ল মই গুৱাহাটী এটা কোম্পানীত এটাত কাম কৰোঁ কথাটো হ'ল মানে তাতো বহুত ইনলিগেল কাম চলি থাকে তো ময়ো গাঁৱত আহি কিনে গম পালোঁ যে বহুত বেকাৰ চলি আছে মানে মই এইটো ধান্দাত লাগি দিলোঁ আৰু বান্ধৱো চলিলাক ময়ো চলিলোঁ সেনেকৈ মই কি বেয়া কাম কৰিলোঁ কোৱা আপোনালোকে এতিয়া গাঁওবাসী ৰাইজৰ ফালৰ পৰাই কাৰোবাৰ কিবা মন্তব্য আছে যদি ক'ব লাগে এনেকৈ হ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম বেয়া হৈ যাব তো আপুনি এটা উচিত ব্যৱস্থা গ্ৰহণ কৰক খেলখনক ডাইৰেক্ট পুলিচতে দিব লাগে হয় পুলিচতে দিব লাগে ৰবাচোন আগে ইমান হেৰি কৰিব নালাগে ধুন্দা উত্তেজিত হ'ব নালাগে আমি পুলিচক দিয়াৰ আগতে আমাৰ গাঁৱৰ কথা গাঁৱৰ মাজতে আমি সমাধান কৰি লওঁ গতিকে ইমান উত্তেজিত হ'ব নালাগে ধুন্দা আমাৰ মাজতে অলপ ব্যৱস্থাটো কৰি লওঁ আৰু সেই বিষয়ে ধুন্দাত কি ক'ব লগা আছে কওক
নাই নাই পুলিচৰ ৰাস্তাত সোমাব লগা নাই ময়ো কওঁ সেইটো কাৰণ পুলিচৰ ৰাস্তাত মই নিজেও কেছ দিব পাৰিলো হয় কিন্তু এই কাৰণে নালাগে কাৰণ কিয় যিহেতু আমাৰ গাঁৱৰে ল'ৰা কিবা এটা ভুল কৰিব পাৰে তো এইগিলাখন যিহেতু বেয়া তাৰো বৰ্তমানৰ কথা আছে তাৰো ভৱিষ্যতৰ কথা আছে তো পুলিচক একো ক'ব নালাগে আপুনি যিহেতু আমাৰ মাজত আছে আমাৰ গাঁও বুলি যে আপুনি গাঁও প্ৰধান আছে আমাৰ গাঁওবাসী আছে তো আপুনি যিটো সিদ্ধান্ত আমি সেইটোৱে উচিত বুলি ভাবে ৰাইজসকল ৰমেনে খুব ভাল কথাই কৈছে যিহেতু আজি বিচাৰখন ৰমেনে দিছিল ৰাজেশৰ ওপৰত ৰমেনে আচলতে ৰমেনে উগ্ৰ হ'ব লাগিছিল ৰমেনে উগ্ৰ হোৱা নাই তেওঁ সুন্দৰভাৱে কথাখিনি সহজ সৰলভাৱে কথাখিনি তেওঁ আগবাঢ়ি লৈ যাব বিচাৰিছে গতিকে আমি এটা সিদ্ধান্তত আমি আহিব পাৰোঁ নেকি ৰাইজ যে আজিৰ পৰা আমি যিহেতু পবিত্ৰ মন্দিৰত উপস্থিত আছোঁ গতিকে ৰাজেশে এই কথাটো ভুল হোৱা বুলি স্বীকাৰ কৰক ৰাইজৰ ওচৰত নাই কি আৰু আজিৰ পৰা এই বেয়া কামবিলাক নকৰোঁ বুলি তেওঁ ভগৱানৰ ওচৰত তেওঁ প্ৰতিজ্ঞাবদ্ধ হওক আৰু আমাৰ যিখিনি ল'ৰাই কৰ্ম সংস্থাপন নাপায় এই বেয়া লাইনত গুচি গ'ল তেওঁলোকক মই এটা মোৰ ফালৰ পৰা কথা ক'ব বিচাৰিছোঁ যে মোৰ ল'ৰাই নতুনকৈ এটা লেবৰেটৰী খুলিব খুজিছে গতিকে তেওঁলোকক ভৱিষ্যতে মোৰ ল'ৰাৰ লেবৰেটৰীতে কাম দিয়াৰ কাৰণে মই আজি গোটেইখিনি ল'ৰাক মই কথা দিলোঁ গতিকে ভৱিষ্যতে তেওঁলোকো এই বেয়া লাইনত যাতে নাযায় আজি আমাৰ পবিত্ৰ নামঘৰত তেওঁলোকো ভগৱানৰ ওচৰত আঁঠুলৈ প্ৰতিজ্ঞা কৰক না কি ৰাইজ এইটোৱে সিদ্ধান্ত হওক আমাৰ ৰাইজ গাঁও প্ৰধানেতো আমাৰ ক'লে যে তেওঁলোকে যিহেতু ভুল কাম কৰিছে আৰু এই ভুল কামটোৰ বাবে যিহেতু তেওঁলোকক কি কৰিছে এতিয়া উপায়ো নাই তেওঁলোকে ভুল কাম কৰিলাকে যিহেতু আৰু ভুলততো ধৰণি নাই গতিকে আমি আৰু যাতে ভৱিষ্যতে ভুল কৰিব নোৱাৰোঁ কাৰণ আপোনালোকে চাওক যে আমাৰ যিবিলাক প্ৰকৃত কিন্নৰ আছে সেই কিন্নৰবিলাকে আজিও কিয় নাই আগৰ পৰা তাহানিৰ পৰা এতিয়া বৰ্তমানেও কিয় নাই তেখেতসকলে আমাৰ দৰে স্বাভাৱিক জীৱন এটা পোৱা নাই আপোনালোকে জানেই যে কিন্নৰবিলাক কি কৰা হৈছে আমাৰ হেয় দৃষ্টিত চোৱা হৈছে যে আমাৰ যিবিলাক মানুহ আছে সেই সকলো মানুহবিলাকে কি কৰি আছে তেওঁলোকক হেয় দৃষ্টিত চায় আৰু কিছু এছামে কি কৰি আছে যে তেওঁলোকৰ নাম লৈ পেলাই ঠগি আছে যে তেওঁলোকে কি সহজলভ্য উপায়ৰ কাৰণে পইচা ইনকাম কৰি আছে আৰু সেই তাৰ বিনিময়ত কি হৈছে কিন্নৰবিলাক প্ৰকৃত যিবিলাক কিন্নৰ আছে তেওঁলোকেহে বদনামী হ'ব লগা হৈছে যে আজিৰ পৰা এই যিখন আমি মিটিং পাতিলোঁ এই বিচাৰখনৰ পৰাই যাতে আমি আজিয়ে যাতে সকলোৱে এটা উপলব্ধি কৰোঁ যে সেই কিন্নৰবিলাকক আমি কি কৰিম আজিৰ পৰাই আমাৰ সমাজত একেলগে স্থান দিম যে তেখেতসকলে কি হ'ব আমাৰ লগত একেলগে যে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে তাৰ বাবে উচিত ব্যৱস্থা এটা ল'ব লাগে আৰু ভৱিষ্যতে যাতে কোনেও এনেকুৱা ধৰণৰ এই অনৈতিক কামবিলাকত জড়িত নহয় এতিয়া আমাৰ যিহেতু তেখেতৰ ল'ৰাৰ লেবৰেটৰীত আমাৰ গাঁৱৰ ল'ৰাকেইজনক সংস্থাপন দিম বুলি ক'লেই গতিকে তেওঁলোকক সংস্থাপন পাব আৰু উঠি অহা যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকেও এটা উৎসাহ পাব যে আমিও তেওঁলোকৰ যিহেতু আমাৰ গাঁওবাসী হিচাপে তেওঁলোকক আমি কিবা এটা কৰ্মসংস্থাপন দিয়াৰ বাবে আমি আগবাঢ়িব লাগিব যে আমিও সেইবিলাক গাঁৱৰ সকলো মানুহৰে আমাৰ দায়িত্ব যে গাঁৱৰ ল'ৰাবিলাকে বা ছোৱালীবিলাকে কি কাম কৰি আছে বা কি কামৰ লগত জড়িত হৈছে আমি সকলোৱে চোৱাটো উচিত গতিকে এই দিশত আমি সকলোৱে আগবাঢ়িম ৰাইজ আজি আৰু মিটিং আৰু দীঘলীয়া নকৰোঁ ইমানতে মিটিংখন শেষ হ'ব বুলি মই ঘোষণা কৰিলোঁ আৰু তোমালোকেও মই ক'লোঁ কি তোমালোকে নিজৰ নিজৰ বায়'ডাটাখিনি মোৰ ঘৰত যাই জমা দিবা মোৰ ল'ৰাৰ হাতত জমা দিবা আৰু তোমালোকৰ পিছৰ কামখিনি মোৰ ল'ৰাই আগবঢ়াই দিব গতিকে ৰাইজ এতিয়া সভা হ'ব